এই কাতি মাহত বেলেগ একদম অশান্তি হয় আৰু দেই পইচা পাতিবা। এতিয়া দেৱালী আহি আছে, মোৰ হাতত ফুটাকৰি এটাও নাই। ইখৰে যদি পইচা খোজে মই পইচা টকা উলিয়াই দিব নোৱাৰোঁ। সেইটো কাৰণে বোলো কলগিঠুককে লৈ যাওঁ বজাৰলৈ আজি আৰু। ল'ৰাটোৱে এতিয়া হেৰি দেৱালী বুলি ফটকা বোম সেইবোৰ লাগিব নহয়, এতিয়া পইচাই নাই পাই। মাটি চাকি সেইবোৰতো কথা পাতিয়ে দিছোঁ বাৰু। সেইবোৰ আমাৰ সেই ৰূপাই যি কয় কৰিব আৰু সেইবোৰ আৰু অমিতা কেইটামান আনি দিম, তাতে মিঠাতেল অলপ হেৰি ঢালি আৰু বোলো তেনেকৈ পাতিবা আৰু ক'ব লাগিব। কলগিঠুকৰ উচিত দামটো পালে হয় আৰু পাই 500 টকা এটা পাম বুলি ভাবিছোঁ আৰু জানো কি হয়। সেই ৰূপা শুনিছানে? এই মই বজাৰৰ পিনে যাওঁ দেই। বজাৰৰ পৰা পাচলি কেইটামান লৈ আহিব, ঘৰত একোডাল নাই। এই মানুহজনী ৰাতিপুৱা সেই কলগিঠুক উলিয়াবলৈহে পালোঁ, ইটো আনিব সিটো আনিব। কেইটকা পাম বাৰু মই? কিবা কৈছে নেকি? নাই কোৱা, হ'ব দিয়া লৈ আহিম। দেউতাই বজাৰত কল বিকিবলৈ গৈছে। আহোঁতে সেই দেৱালীৰ কাৰণে কলগছ, ফটকা, বোম, তাৰপিছত সেই টুনি লাইট সেইবোৰ লৈ আহিবলৈ কৈছোঁ। নহ'লে দেৱালীৰ দিনাখনলৈকে শেষে হৈ যাবগৈ। চবেই কিনি হিকত লাভ বোলো। এইকেইদিন পুৰা ফটকাবোৰ ৰ'দত দিব লাগিব, তেতিয়াহে চবতছে ডাঙৰকৈ শব্দ হ'ব আকৌ মোৰ ফটকাবোৰ। দেউতাক চকমক বোম 2 পেটি, তাৰপিছত ফটকা 5 পেটি, তাৰপিছত সেই কলগছ 4টা, তাৰপিছত কেনেৰুৱা 10টা, তাৰপিছত ফুলজাৰি 3 পেকেট, তাৰপিছত টুনি লাইটৰ ছেট 2টা আনিবলৈ দিছোঁ। আনিলে হয় আৰু। ঐ দিখৰ, কি কৰি আছ এইখিনিত? গোটেই ঘৰখন বিচাৰিলো বোলো, ক'ত গ'লা কৈতো? কি কৰি আছ এইখিনি বহি বহি? মই জেগা ঠিক কৰি আছোঁ। ফটকাখিনি বোলো ক'ত ৰ'দত দিওঁ। দেউতাক মই ফটকা, বম, ফুলজাৰি, কেনেৰুৱা, তাৰপিছত ঢেৰ কিবা কিবি আনিব দিছোঁ নহয়। সেইবোৰ সেই ৰ'দত দিব লাগিব যে জেগা বিচাৰি ফুৰিছোঁ। হেইত নেপায় নহয়, ইমান গাল বস্তু আনিবলৈ দিছ বাপেৰক, পইচাই নাই বাপেৰৰ হাতত, গম পাৱ নাই? ৰাতিপুৱাই কি কৰোঁ কি নকৰোঁ বুলি সেই কলগিঠুককে লৈ গৈছে বজাৰলৈ। নেপায় নহয়, ইমানকৈ কেলৈ হিচাপ দিছ? যি এটা পায় এনেও নিজে আনিলেহেঁতেন। দেউতাইচোন মোক কোৱাই নাই দেউতাৰ ওচৰত পইচা নাই বুলি। দেউতাইনো ক'ত ক'ব আৰু পইচা নাই বুলি, মইহে জানো। একেবাৰে পকেট খালী। এইকেইদিন সেই বিজনেছটো হেৰি হৈছে নহয়, পইচা পাতি নাই বাপেৰৰ হাতত। তাৰপিছত মোক কৈছে বোলে হেৰা বোলে কি কৰোঁ বোলে, সেই কলগিঠুককে বিকি থৈ আহোঁগৈ নেকি বোলে, আমাৰ তীখৰৰ বোলে সেই দেৱালীত আকৌ ফটকা চটকা আনি দিব নোৱাৰিলে বোলে বৰ দুখ লাগিব নহয়। মই বোলো যাওক আৰু তেতিয়াহ'লে, সেই বুলিহে কৈছোঁ আৰু। তই এতিয়া ডাঙৰ হৈছে নহয়, এইবোৰ বুজি পাব লাগে আকৌ। এইবাৰ তাৰমানে দেৱালী পতা নহ'ব? হ'ব কেলে নহ'ব? হেৰি যি এটা পাই আনি দিব আৰু দেউতাৰে। তাৰপিছত মই হেৰি কৰিছোঁ, সেই মাটি চাকি বোলো আনি পেলাই পইচা খৰচ নকৰোঁ। সৰু অমিতা কলি আছে নহয় আমাৰ, সেই শামুকে ধৰা সেই অমিতাজোপা এনেইহে থাকে, নাখাওঁ নহয়। সেইকেইটা সেই অমিতাকে আনি পেলাই সেই 2-3 কৰিম আৰু চাকি ঢেৰ হ'ব। শলিতা সেই ঘৰতে আছে, ঘৰুৱা কপাহ শলিতা বনাম। তাৰপিছত সেই মিঠাতেল আনিবলৈ কৈছোঁ। মিঠাতেল আনিলে মানে সেই সস্তীয়া মিঠাতেলটো আনিলে সেইটোৱে দি দিম আৰু গোটেই ঘৰখন চাকি জ্বলাম। তাৰপিছতে সেই ফুলজাৰি সেইবোৰ আনিব আৰু ফটকা চটকা হৈ যাব, ধুনীয়াকৈ হৈ যাব দেৱালীটো, তই চিন্তা কৰিব নালাগে। হ'ব দিয়া মা, মই সেই দেউতাই যি আনে সেইটোকে জ্বলাম আৰু বেছিকৈ ইটো আন নকওঁ। আমাৰ ল'ৰা ডাঙৰ হৈছে আৰু দেই। ক'ত যাওঁ? জলকীয়া পুলিবোৰত পানী দিওঁগৈ, সেইবোৰ পিছত তেতিয়াহে বিকিব পাৰিম। ল'ৰা ছোৱালীবোৰক এনেকৈ বুজাব লাগে, নহ'লে সেই সিহঁতি বুজি নাপায় নহয়। এই আমাৰ আকৌ তীখৰ সেই বুজি পোৱা হৈছেগৈ আৰু লাহে লাহে পায়। তীখৰ চাহি আহ, মই কি আনিছোঁ। ফুলেই নেকি ঠিক নাই, এইটো ফুট গধূলিতে হয় নহয়। এতিয়া কেনে পিছে কাইলৈৰ পৰা পুৰা ৰ'দত দি থবি, দেৱালীলৈকে একদম মজাকৈ ফটফটীয়াকৈ একদম ফুটিব লাগিব আকৌ। কিন্তু দেউতা, তোমাৰ হাতত দেখোন পইচাই নাছিলে, মায়ে কৈছে। এইবোৰ আনিবলৈ পইচা ক'ত পালা? আজি কল দুঠুক বিকিলোঁ নহয়, লগতে হেৰি মোৰ ভাগৰ ডাকঘৰত কেইটকামান পৰি আছিলে, এই ভোট জলকীয়া বিকা পইচা, সেইবোৰ উলিয়াই মেলি সেই লৈ আহিছোঁ। বেছি যোৱা নাই নহয়, এইখিনি তোলৈ আনিছোঁ আৰু। পিছে এটা কথা, হেৰি এইবোৰ জ্বলাবি হয় আকৌ, সাৱধানে জ্বলাবি। আৰু হেৰি কি বুলি কয়, বহুত বেছিও আনি দিয়া নাই মই তোক, নিয়মটো কৰিবি আৰু। এইবোৰ বেছিকৈ জ্বলোৱা কৰাটো বেয়া কথা, ভাল কথা নহয় এইবোৰ। হ'ব দেউতা, এইখিনিয়ে হ'ব আৰু দেৱালীৰ কাৰণে, আৰু নালাগে বেলেগকৈ। দেৱালী কিবা সেই পোহৰৰ উৎসৱহে, চাৰিওফালে পোহৰাই তুলিলে হৈয়ে যাব। মোক মায়ে ক'লে বোলে ফটকা বম বোলে নুফুটালেও হৈ যায়, পোহৰৰ উৎসৱ বোলে চাকি তাকি জ্বলাই সকলো পিনে বোলে পোহৰাই তুলিলেই বোলে এইটো দেৱালী, সেইটোৱেহে। হ'ব দিয়া দেউতা, এইকেইটা আনিলা আৰু নালাগে আৰু। বাহ, মাৰে তোক বৰ বেলেগ জ্ঞান দিলে দেই। সেইটোৱে কথা আৰু। বন্ধুসকল, আজি দেৱালী বজাৰটো কৰি পেলালোঁ আৰু ল'ৰাটোৰ কাৰণে। বেছি একো নাই অনা, ৰকেট কেইখনমান আনিলোঁ আৰু বৰ ধুনীয়া লাগে দেখিবলৈ। তাৰপৰা ফটকা কেইটামান আনি দিছোঁ, ফুলজাৰি কেইডালমান আনিছোঁ আৰু
তাৰপৰা মাটি চাকি নানিলেও হ'ব বোলে এখেতে ক'লে বোলে অমিতা কলিবোৰ আছে নহয় সেইবোৰকে বোলো সেই চাকি নিচিনাকৈ বনাম আৰু তাৰপিছত তেল আনিবলৈ আছে যেনিবা আৰু সেইবোৰ বজাৰখিনি কৰিম আৰু কাইলৈ বন্ধুসকল খণ্ডটি যদি চাই ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাবলৈ নাপাহৰিব হেপ্পী দিৱালী ইন এডভান্স সকলোলৈকে